গুৱাহাটী স্থিত বডোলেণ্ড গেষ্ট হাউচত আমাৰ প্ৰেছ ক্লাব অফ গুৱাহাটী আৰু গুৱাহাটী মেট্ৰ' চিটিৰ আটাইবিলাক সাংবাদিক বন্ধুসকলক নিখিল বড়ো ছাত্ৰ সন্থা, বড়ো সাহিত্য সভা, দুলাৰায় বড়ো হাৰিমু আফাদ আৰু গান্ধী হিন্দুস্তানী সাহিত্য সভাৰ তৰফৰ পৰা আমি শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি চাৰিওটা সংগঠনে আহি থকা 15 আৰু 16 নৱেম্বৰ নতুন দিল্লীৰ ৰাজঘাট স্থিত ইন্দিৰা গান্ধী চাই ষ্টেডিয়াম ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া বডোলেণ্ড মহোৎসৱ, সেই মহোৎসৱক আগত ৰাখি পেলাই আমি এই প্ৰেছ মিট আয়োজন কৰিছোঁ। আৰু এই দুদিনীয়া কাৰ্যসূচী খুব সুন্দৰভাৱে আমাৰ ভাষা, কলা, সংস্কৃতি, লোকাচাৰ সকলো দিশ আমি আগত ৰাখি পেলাই এই দুদিনীয়া মহোৎসৱ কাৰ্যসূচী আমি আয়োজন কৰিছোঁ। বিশেষকৈ বডোলেণ্ডত অসমৰ বুকুত এখন সুন্দৰ বিটিয়াৰ গঢ় দিয়া আৰু অসমৰ এই পবিত্ৰ ৰাজ্যখনত বসবাস কৰা বড়ো লোকসকলৰ লগতে আন আন জাতি জনগোষ্ঠী যিসকলে পিছ পৰি আছে সকলোকে আগুৱাই নিয়াৰ এটা প্ৰয়াস হিচাপে বডোলেণ্ড অঞ্চলৰ বড়ো, কোচ ৰাজবংশী, আদিবাসী, চাওতাল, ইয়াত গোৰ্খা জনগোষ্ঠী আৰু আন আন জাতি জনগোষ্ঠীক এটা সাংস্কৃতিক প্ৰদৰ্শনৰ এটা প্ৰয়াসেৰে, এটা চিন্তাৰে নতুন দিল্লীত এই কাৰ্যসূচী আমি আয়োজন কৰিছোঁ, য'ত আমাৰ বাগৰুম্বা, ৰনচন্দ্ৰীৰ লগতে বিহু বা আমাৰ গোৰ্খাসকলৰ মানে আমাৰ যি কালচাৰ, বেংগলীসকলৰ কালচাৰ, আন আন কোচ ৰাজবংশী, চান্তাল আৰু সকলোৰে কালচাৰ তাত প্ৰদৰ্শন কৰা হ'ব। দুদিনীয়া এই মহোৎসৱত প্ৰথম দিনা শুভাৰম্ভণি হ'ব 15 তাৰিখে। দিনৰ ভাগত পতাকা উত্তোলন হ'ব চাৰিওটা সংগঠনত। সন্ধিয়া 6:30 বজাত আমাৰ মূল কাৰ্যসূচী আমি ৰাখিছোঁ, য'ত বডোলেণ্ড মহোৎসৱৰ শুভাৰম্ভণি হ'ব। আৰু এই শুভাৰম্ভণি অনুষ্ঠানত দেশৰ মাননীয় প্ৰধানমন্ত্ৰী, যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি আমন্ত্ৰণ জনাইছোঁ। 6:30 বজাত তেওঁ উপস্থিত হ'ব আৰু প্ৰাইম মিনিষ্টাৰ অফিচৰ পৰা অলৰেডি আমাক কনচেণ্ট দিছে যে যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া এই অনুষ্ঠানত উপস্থিত থাকিব। লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া এই অনুষ্ঠানত উপস্থিত থাকিব। বিশিষ্ট গণ্যমান্য ব্যক্তিসকল, একাডেমিচিয়ান, প্ৰিন্সিপাল, ভাইচ চেঞ্চেলৰ, আমাৰ MPs, MLAs, EM, MCLAs আৰু 5000 বডোলেণ্ড অঞ্চলৰ পৰা এই দুদিনীয়া কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। আৰু খুব আশাৰে সেই কাৰ্যসূচী সকলোৱে বাট চাই আছে। 2খন ট্ৰেইন গুৱাহাটী আৰু ৰাঙাপাৰাৰ পৰা বিশেষ এটা ট্ৰেইন, শান্তিৰ ট্ৰেইন হিচাপে আমি বিশেষ ট্ৰেইন দুটা আমি ইয়াত ৰেডি কৰি ওলাইছোঁ। অহাকালি 8 বজাত গুৱাহাটী কামাখ্যা ষ্টেচন আৰু ৰাঙাপাৰাৰ পৰা সেই ট্ৰেইনখন বডোলেণ্ড মহোৎসৱ উপলক্ষে দিল্লীত ৰাওনা হ'ব। আৰু 15 তাৰিখে 6:30 বজাত সেই অনুষ্ঠানটো খুব সুন্দৰকৈ আমি আয়োজন কৰিবৰ কাৰণে আমি প্ৰচেষ্টা হাতত ৰাখিছোঁ। 16 তাৰিখে আমাৰ বড়ো সাহিত্য সভাৰ 73rd প্ৰতিষ্ঠা দিৱস। আৰু এইটো সাহিত্য সভাৰ যি প্ৰতিষ্ঠা দিৱস, এইটো আমাৰ আত্মাৰ স্বৰূপ হয়। আমাৰ ভাষা, আমাৰ সাহিত্য, কলা সংস্কৃতিৰ এটা মৰ্যাদাৰ এটা দিন হয়। আৰু ইয়াৰ কাৰণে মোৰ সৈতে বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদক নীলকান্ত গোহাৰি ডাঙৰীয়া আছে, আমাৰ সাহিত্য সভাৰ অন্যতম সম্পাদক ডক্টৰ প্ৰণৱজ্যোতি নাৰ্জাৰী ডাঙৰীয়া আছে, তেওঁলোকেও ক'ব। তো 16 তাৰিখে আমি আয়োজন ৰাখিছোঁ যে আমি ৰাজঘাটৰ পৰা প্ৰায় 3000 মানে সমাগমেৰে এটা কালচাৰেল ৰেলী, সাংস্কৃতিক শোভাযাত্ৰা শান্তিৰ কাৰণে আমি তাত ৰেলী উলিয়াম। আৰু ইয়াৰ পিছত আমাৰ 3 বজাত কাৰ্যসূচী থাকিব যে আমাৰ ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়া, য'ত শিক্ষামন্ত্ৰী ডাঙৰীয়া উপস্থিত হ'ব। বৰ্তমান আমাৰ ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ ওপৰত মানে বড়ো মাধ্যম বা আন আন মাতৃভাষা মাধ্যমক আগুৱাই নিব লাগে, ইয়াৰ কাৰণে যিখিনি প্ৰচেষ্টা বা প্ৰয়াস ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰত আমি আগবাঢ়ি যাব লাগে, তাৰ কাৰণে আলোচনা চক্ৰ ইয়াত ৰখা হৈছে। আৰু
সন্ধিয়া 5 বজাত জ্যোতিৰাদিত্য সিন্ধিয়া কেন্দ্ৰীয় ডনাৰ মন্ত্ৰী তেওঁ উপস্থিত থাকিব। টুৰিজিম আৰু কালচাৰৰ যোগেদি সাংস্কৃতিক আৰু পৰ্যটনৰ যোগেদি বিটিআৰ অঞ্চলখন যেহেতু মানস ৰাষ্ট্ৰীয় উদ্যান আছে, ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান, চিকনা জৈলভ ৰাষ্ট্ৰীয় উদ্যান, ইণ্ডো ভূটান টুৰিষ্ট যি হটস্পট, সেইখিনি আমি ইকনমি আৰু এমপ্লয়মেণ্ট জেনেৰেশ্যন আমাৰ নৱপ্ৰজন্মক সংস্থাপনৰ কাৰণে অৰ্থনীতি দিশত পৰ্যটন দিশত আমি আগুৱাই নিয়াৰ কাৰণে দেশ আৰু দুনিয়াত এটেনশ্যন দিবৰ কাৰণে আমি এই কাৰ্যসূচী আলোচনা চক্ৰ মানে ইয়াত ৰাখিছোঁ। আৰু সন্ধিয়া আমাৰ সাংস্কৃতিক এটা কাৰ্যসূচী আছে, য'ত কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জয়েল ওৰাম ডাঙৰীয়া তাৰ উপস্থিত থাকিব আৰু ৰিনাউন ক্লাছিকেল ডান্সাৰ সোণাল মানসিং ডাঙৰীয়া তেওঁ উপস্থিত থাকিব। তো দুদিনীয়া আমি এই কাৰ্যসূচী ৰাখিছোঁ। মূল কথাটো হ'ল যে 2020 27 জানুৱাৰীত বড়ো শান্তি চুক্তি সম্পাদিত হৈছিল। এই শান্তি চুক্তিৰ আধাৰত বিটিআৰ অসমত এটা শান্তি স্থাপনৰ কাৰণে সুযোগ পালোঁ আৰু বড়ো শান্তি চুক্তিক আগ ধৰি আলফা শান্তি চুক্তি, আদিবাসী শান্তি চুক্তি বা ডিমাচা কাৰ্বি শান্তি চুক্তি, ত্ৰিপুৰাত NLFT শান্তি চুক্তি, মণিপুৰত এই শান্তি চুক্তিবিলাক সম্পাদিত হৈছে। তো এই শান্তি চুক্তি এটা আশাৰ ৰেঙনি হয়, 5 বছৰ অতিক্ৰম হ'বলৈ হৈছে। তো ইয়াৰ দফাবিলাক ৰূপায়ণ হৈ আছে, আধৰুৱা দফা আমি ৰূপায়ণ হোৱাটো বিচাৰিছোঁ। আৰু এই শান্তি প্ৰতীক, আমি যে শান্তিপ্ৰিয়, দেশৰ মানুহবিলাকে আমাক ভাবিছিল যে আমি হিংসা, সদায় আমি হিংসাক ভাল পাওঁ আৰু হিংসা আমাৰ অঞ্চলত হৈ আছে। তো সেইটো মুচি পেলাই এটা নতুন গতি, নতুন মাত্ৰা, মিজোৰাম যেনেকুৱা শান্তিৰ এটা অঞ্চল হিচাপে স্থাপন হৈছে, তো বড়োলেণ্ড বিটিআৰ অসমৰ ভিতৰত শান্তিৰ এটা সুন্দৰ অঞ্চল হিচাপে আমি স্থাপন কৰাটো লক্ষ্য আৰু উদ্দেশ্য লৈ পেলাই আমি সাংস্কৃতিক দিশত, সাহিত্য দিশত, ভাষা দিশত বড়োসকলে আগবাঢ়ি যাব বিচাৰিছে আৰু অসমৰ বুকুতে এটা শান্তিৰ অঞ্চল হিচাপে আমি স্থাপন কৰি পেলাই আমাৰ উন্নয়ন, আমাৰ ভৱিষ্যত আমি গঢ় দিব বিচাৰিছোঁ। সেই এটা লক্ষ্যৰে আমি বড়োলেণ্ড মহোৎসৱ প্ৰথমবাৰৰ কাৰণে সেই মহোৎসৱ আমি নতুন দিল্লী, ভাৰতৰ ৰাজধানীত আমি অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ। আপোনালোকৰ সহায় সহযোগিতা, অসমবাসী ৰাইজৰ সহায় সহযোগিতা, বিটিআৰবাসী ৰাইজৰ সকলো জাতি জনগোষ্ঠীৰ ভাষাভাষীৰ সহায় সহযোগিতা আৰু গোটেই 140 কোটি দেশবাসীৰ সহায়, আদৰ আৰু মৰম আমি এই প্ৰেছ বাৰ্তাৰ যোগেদি আমি বিচাৰিছোঁ। আমাৰ সাহিত্য সভাৰ সাধাৰণ সম্পাদক ডাঙৰীয়াই ইয়াৰ ওপৰত দুআষাৰ মন্তব্য ৰাখিব।